সো গাইস মই কেনেদৰে ভিডিঅ' বনাও কি ষ্টুডিঅ' আছে মোৰ কেনেদৰে বনাও সকলো ডিটেইলছ এ টু জেড আপোনালোকক দেখুৱাবলৈ যত্ন লৈছো আপোনালোকে কেনেকৈ ভিডিঅ' বনাব পাৰে একদম মই নৰ্মেল ভাৱে ভিডিঅ' বনাও কেনেকৈ বনাও বলকচোন আমি ষ্টুডিঅ'লৈ যাও প্ৰথমে এইটো হ'ল মোৰ ৰুম মানে এইটো মোৰ বিছনা এই বিছনাতে বহি মোৰ ষ্টুডিঅ' সেটআপ এনেদৰে কৰো আপোনালোক জাস্ট অলপ দেখুৱাইছো মানে অলপ এনেকৈ এইটো হ'ল মোৰ ট্ৰাইবোৰ্ড এনেকৈ এইটো বাঁহৰে বনোৱা এটা ট্ৰাইবোৰ্ড বাঁহৰে বনাইছো জাস্ট এই এলইডি বাল্বটো ইয়াত ফিটিং কৰি মানে সেটআপ কৰি এনেকৈ আমি ইয়াত সুইচখন মাৰি দিও আৰু এনেকৈ জ্বলিউতে আৰু এনেদৰে মই ভিডিঅ' বনাও আৰু লগতে আছে মোৰ এটা মাইক্ৰোফোন এই মাইক্ৰোফোনটো লগাই আপোনালোকে এই মাইক্ৰোফোনটো মই লগাই আৰু লগোৱাৰ পিছত এনেদৰে মই ইয়াত লগাও এনেদৰে মই লগাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকৰ বাৰু এনেকৈ মন আছে যদি কৰিবলৈ আপোনালোকে একদম এইটো ট্ৰাইবোৰ্ডখন কিনি 300 টকাত আপোনালোকে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰক মোৰ ফুল ষ্টুডিঅ' ৰিভিউ আপোনালোক দিবলৈ চেষ্টা কৰিছোঁ এনেদৰে ভিডিঅ' বনাওঁ একচুৱেলি চ' ইয়াতে সামৰিছোঁ।